আজি নিয়োগপাৰা হাফিজিয়া মাদ্ৰাসাত মিলাদে মেহফিল আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। দৰং জিলাৰ ঔতলৰ অন্তৰ্গত কুলসী অঞ্চলক দাৰুল উলুম হাফিজিয়া মাদ্ৰাছাৰ ছাত্ৰসকলৰ সৌজন্যত আঞ্চলিক ৰাইজৰ সহযোগত আজিৰ দিনত 10 বজাত নপুৰণি ছাত্ৰসকলৰ উদ্যোগত পবিত্ৰ ঈদে মিলাদুন নবী উপলক্ষে মাদ্ৰাছা প্ৰাংগণত এখনি মিলাদে মেহফিল আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে উক্ত মাদ্ৰাছাৰ ছাত্ৰসকলে মাদ্ৰাছা শিক্ষাৰ সমান্তৰালভাৱে স্কুলীয়া শিক্ষাও গ্ৰহণ কৰাৰ সুবিধা লাভ কৰে। ইতিমধ্যে কেইবাজনো ছাত্ৰই পবিত্ৰ কোৰাণ শ্বৰীফৰ হিফজ কৰাৰ লগতে মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰী পৰ্যন্ত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। যিসকল পুৰণি ছাত্ৰই সুখ্যাতিৰে স্কুলীয়া শিক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকক সম্বৰ্ধনা জনায়। বিশ্ব শান্তিৰ মংগল কামনাৰে ৰাতিপুৱা 8 বজাৰ পৰা পবিত্ৰ কোৰাণ খতমে জালালী, খতমে কাদৰিয়া কৰা হয়। এই অনুষ্ঠানসমূহ পৰিচালিত কৰে মাদ্ৰাছাৰ মুহতামিম হাফিজ ও কাৰী আব্দুল কালাম আজাদ চাহাবৰ সভাপতিত্বত। উক্ত মেহফিলত সেই অঞ্চলৰ প্ৰায় 300 মান ধৰ্মপ্ৰাণ ৰাইজে উপস্থিত থাকে। সম্বৰ্ধনা জনোৱা ছাত্ৰসকল হৈছে হাফিজ গিয়াছুদ্দিন আহমেদ, হাফিজ ৰেকিবুদ্দিন আহমেদ, হাফিজ মুক্তাৰ হুছেইন, হাফিজ কিতাব আলী, হাফিজ সাইফুল ইছলাম, হাফিজ মুহিদুল ইছলামকে আদি কৰি 25 জন ছাত্ৰক সম্বৰ্ধনা জনোৱা হয়। মংগলদৈৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট STV নিউজ আছাম। আজি আমি ঈদে মিলাদুন নবী মহানবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মোৎসৱ উপলক্ষে আজি এই অনুষ্ঠান জন্মোৎসৱৰ লগত সংগতি ৰাখি আজিৰ এই অনুষ্ঠান আমি আয়োজন কৰিছোঁ। ইয়াত আমাৰ মাদ্ৰাছাৰ নপুৰণি ছাত্ৰসকলৰ সহযোগিতা আছে, আঞ্চলিক ৰাইজৰ সহযোগিতা আছে। আমাৰ মাদ্ৰাছা পৰিচালনা সমিতিৰ ৰাইজে আমি সহযোগ কৰিছোঁ। ইয়াত ৰাইজে আহি আমাৰ কোৰাণ খতম পাঠ কৰিছে, অন্যান্য আমাৰ ধৰ্মীয় কাৰ্যবিলাক কৰিছে। তাৰপিছত আমি বিশ্ব শান্তিৰ হকে যাতে গোটেই দেশতে আমাৰ শান্তিয়ে বিৰাজ কৰে তাৰ কাৰণে আমি দোৱা কৰিছোঁ, তাৰ প্ৰাৰ্থনা কৰিছোঁ, তাৰ কামনা কৰিছোঁ আৰু ভৱিষ্যতলৈ এনেধৰণে আমি অনুষ্ঠানবিলাক আগবঢ়াই লৈ যাম। বিশ্ব শান্তি যাতে আমি সকলো জাতিৰ মানুহ বাস কৰা এই অসমৰ সম্প্ৰীতি যাতে অক্ষুণ্ণ থাকে তাৰ কাৰণে আমি কামনা কৰিছোঁ। ভৱিষ্যতলৈ আমি এই সম্প্ৰীতি অটুট ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম। কেইজন ছাত্ৰক আপোনালোকে সম্বৰ্ধনা জ্ঞাপন কৰিলে? আজি প্ৰায় 25 জন ছাত্ৰক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। তাৰে ভিতৰত অকল আমাৰ মাদ্ৰাছা শিক্ষাৰ বাহিৰেও তেওঁলোকে অন্যান্য অনুষ্ঠানৰ জৰিয়তে দেওমুনৈ মহাবিদ্যালয়ৰ স্নাতক ডিগ্ৰী পৰ্যন্ত ল'বৰ কাৰণে সক্ষম হৈছে আৰু লগতে আমাৰ মাদ্ৰাছাৰ ছাত্ৰ এগৰাকীয়ে ডেণ্টিষ্ট ছাৰ্জনৰ যিখন মানে ডিপ্ল'মা ল'বৰ কাৰণে সক্ষম হৈছে। আজি কুলসী আঞ্চলিক দাৰুল উলুম হাফিজিয়া মাদ্ৰাছাৰ নপুৰণি ছাত্ৰসকলৰ সৌজন্যত আৰু স্থানীয় ৰাইজৰ সহযোগত এটি সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সেই সম্বৰ্ধনা কাৰ্যসূচীত আমি যিসমূহ ছাত্ৰই মাদ্ৰাছাৰ অধ্যয়নৰ লগতে স্কুলীয়া শিক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈছোঁ, আমাক আটাইবোৰক এটা সম্বৰ্ধনা দিলে আমি সৰ্বপ্ৰথম মাদ্ৰাছা পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া তথা আমাৰ এই মাদ্ৰাছাৰ মুহতামিম মাননীয় হাফিজ কাৰী আবুল কালাম আজাদ চাহাবক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি এই মাদ্ৰাছাৰ পৰা যিখিনি সম্বল পাব লাগে এই মাদ্ৰাছাৰ পৰাই মাদ্ৰাছা শিক্ষা হিফজ সম্পূৰ্ণ কৰি স্কুল নিয়োগপাৰা হাইস্কুলৰ পৰা মেট্ৰিক উত্তীৰ্ণৰ পৰা আদি কৰি ডিগ্ৰী পৰ্যন্ত ইয়াতে অধ্যয়ন কৰিছোঁ, উত্তীৰ্ণ হৈছোঁ। আৰু যিখিনি এই অঞ্চলৰ ৰাইজে আমাক সহায় সহযোগিতা কৰিছে, যিসমূহ জাগিৰত আমি তেওঁলোকে খোৱাৰ ব্যৱস্থা কৰিছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই কাৰ্যসূচী আমি নথৈ আনন্দিত হৈছোঁ যাতে অনাগত দিনত এই মাদ্ৰাছা এটা সুন্নিয়তৰ এটা জাকত জিলিকা মাদ্ৰাছা হৈ প্ৰতিষ্ঠিত হয় আৰু মহান আল্লাহৰ ওচৰত দোৱা মাগিছোঁ যাতে এই মাদ্ৰাছা আল্লাহ তাবাৰক তাআলা কবুল কৰে।